হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকক স্বাগতম জনাইছোঁ মই অন্য এটি ব্লগলৈ। আজি যিহেতু বতৰটো ঠাণ্ডা ডাৱৰীয়া, গতিকে মই এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হ'ল মুৰ্গী মাংসৰ জালুকীয়া। এই ৰেচিপিটোৰ বাবে মই মুৰ্গী মাংস লৈছোঁ 300 গ্ৰাম। মুৰ্গী মাংসখিনিত মই আধা ঘণ্টাৰ বাবে নিমখ, হালধি আৰু অকণমান তেল আৰু মিট মছলা সানি থৈ দিছিলোঁ। এতিয়া 2টা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, ইলাচি তেজপাত এখিলা আৰু আদা ৰচুনৰ পেষ্ট। এয়া হ'ল অমিতা। এতিয়া অমিতা এটাৰ এফাল লৈছোঁ মই। অমিতাৰ ফাল ধুনীয়াকৈ ডাঙৰ চাইজত কাটি লৈছোঁ। এতিয়া গৰম তেলত তেজপাতখিলা দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি গৰম তেলত দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াত আদা ৰচুনৰ পেষ্টখিনি দি দিম। এইখিনি আচলতে মই খুন্দনাতে খুন্দি লৈছোঁ। এতিয়া আদা ৰচুনৰ পেষ্টখিনি আৰু পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱাকৈ ভাজি ল'ম, যাতে গোন্ধটো নাথাকে ইয়াৰ। এতিয়া ইয়াত হালধি এচামুচ দি দিছোঁ। তাৰ পাছতে দিছোঁ ধনিয়া পাউডাৰ। এতিয়া দিছোঁ অকণমান জিৰা পাউডাৰ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম। এতিয়া মছলাখিনিয়ে তেল এৰিছে চাওকচোন। এতিয়া ইয়াৰ ওপৰত মই দি দিম চিকেনখিনি। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম গোটেইখিনি মছলাখিনিৰ সৈতে। এতিয়া এই চিকেনখিনিৰ ওপৰত মই কাটি থোৱা অমিতাখিনি দি দিম। এতিয়া সোৱাদ অনুসৰি নিমখ দিম, যিহেতু নিমখ মই আগতে দি লৈছিলোঁ যেতিয়া মই মেৰিনেট কৰি থৈছিলোঁ। এতিয়া অমিতা আৰু মাংসখিনি ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ পানীটো শুকাই নাযায়। এতিয়া ইয়াৰ পানীখিনি লাহে লাহে শুকাই গৈছে আৰু তাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মাংসখিনি আৰু অমিতাখিনি অলৰেডি ভজা হৈ গৈছে। এতিয়া মই জোলাৰ বাবে অকণমান পানী দি দিম ইয়াত। এতিয়া ইয়াত উতল আহিবলৈ আৰম্ভ কৰিছে, গতিকে মই ইয়াত দি দিছোঁ এতিয়া লং ইলাচি ডালচেনিৰ পেষ্টটো। এতিয়া অমিতাডোখৰ পিটিকি চাইছোঁ, সিজি গৈছে অলপ। এতিয়া ইয়াৰ ওপৰত মই দি দিম 1 চামুচৰ ওচৰা-ওচৰি জালুকৰ গুড়ি। আপোনালোকে যদি জালুক বেছি খায় তেন্তে 1 চামুচ বা 1.5 চামুচ দি ল'ব পাৰে। ইয়াৰ পৰা মাংসখিনি হৈয়ে গৈছে আৰু যোনটো নিজৰ হিচাপ অনুসৰি ৰাখিব পাৰে। এয়া হ'ল ৰেচিপিটোৰ ফাইনেল লুক। খাবৰ বাবে ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।